মঞ্চত উপস্থিত নগৰনিকা গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ আহমেদ আলী ডাঙৰীয়া, বিভিন্ন জাতীয় বিদ্যালয়ৰ অধ্যক্ষসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শ্ৰদ্ধাৰ ছাৰসকল, মঞ্চত উপস্থিত এই বিদ্যালয়ৰ অধ্যক্ষ জালালুৰ ৰহমান প্ৰমুখ কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মঞ্চৰ আগত মোৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু অতিকৈ আপোন মোৰ ডেকা বন্ধুসকল, আপোনালোক এটাইলৈ মান্যতা অনুসৰি শ্ৰদ্ধা ভক্তি তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ক্ৰমাগতভাৱে বক্তৃতা সাংস্কৃতিক অনুষ্ঠান বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে ইয়াত অনুষ্ঠিত কৰা হ'ল আৰু এই মুকলি সভাৰ অন্তত আপোনালোকক বিদ্যালয় কৰ্তৃপক্ষই আৰু অধিক মনোৰঞ্জন দিয়াৰ বাবে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই সাংস্কৃতিক সন্ধিয়াৰ এই মহান অনুষ্ঠানটি শুভ উদ্বোধন কৰাৰ বাবে মোক আমন্ত্ৰণ জনাইছিলে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে শিক্ষাৰ আন এটা অংগ হ'ল কালচাৰ, সাংস্কৃতিক। গতিকে এই সাংস্কৃতিক অবিহনে নিজৰ জাতিৰ স্বকীয়তা, নিজৰ জাতিৰ স্বাভিমান কেতিয়াও বাচি থাকিব নোৱাৰে। আমি অসমীয়া হিচাপে আমাৰ অন্তৰৰ বিহুটি ইয়াত প্ৰদৰ্শিত হৈছে। আমি গৌৰৱ বোধ কৰিছোঁ এই চৰ অঞ্চলৰ মাজতে যে বিহু প্ৰদৰ্শিত হৈছে। বিভিন্ন দেশমূলক নৃত্য প্ৰদৰ্শন হৈছে। সঁচাকৈ আপ্লুত হৈছোঁ। জালাল ছাৰে কৈছিলে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী নগণ্য, তাৰ লগতে তেওঁলোকে একো গাব নোৱাৰে ভালদৰে, কিন্তু আমি যি দেখিলোঁ সঁচাকৈ অভিভূত হৈছোঁ এই বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ কথা। যিসকল প্ৰশিক্ষকে এই ছাত্ৰ ছাত্ৰীসকলক শিকাইছিলে এই শুভ মুহূৰ্তত তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে গান শুনিবলৈ ইতিমধ্যে বহি আছে আৰু ডেকা বন্ধুসকলক কিন্তু আজি মোক লাগিব, কিয় জানেনে? হয়নে নহয়? লাগিব। কিয় লাগিব? আপোনালোকে আজিৰ এই অনুষ্ঠানটি সম্পূৰ্ণভাৱে সহযোগিতা তথা পৰিচালনা কৰাৰ দায়িত্ব আপোনালোকৰ। গতিকে একোজন ডেকা বন্ধু, মই যেনেকৈ ভলেণ্টিয়াৰ হিচাপে মই তাতে বহি থাকিম, আপোনালোকে এই মহান অনুষ্ঠানটি একোজন স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰি আপোনালোকে এই অনুষ্ঠানটি নিয়াৰিকৈ চলাই নিব বুলি মই আশাবাদী। আৰু যিহেতু ইয়াত মিউজিক নাই, গতিকে মই এটা আবৃত্তিৰে এই আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্বোধন কৰিম। কবিতাৰ শিৰোনাম প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছোঁ 1001টা গীত। বিশেষভাৱে আমাৰ ডেকা বন্ধুসকলক উত্তেজিত কৰিম আৰু ডেকা বন্ধুসকল যিহেতু মোৰ আজি ওৰে নিশা মোৰ হৈ ভলেণ্টিয়াৰ কৰিব লাগিব, সঁচানে? প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছোঁ 1001টা গীত। কিয় কৰিম ভয়, কালৈ কৰিম ভয়, ভাল লাগিলে ভাল পাওঁ বুলি কব। আই মাতৃসকলে কিন্তু বেয়া নাপাব দেই। বৰ বেছি কিনো কম, লাট। আৰে ভাই, লাটে যদি খোৱা নাই পাই লাইফত, কিনো খোৱা পাই? এগ ৰোল, চাওমিন, চিকেন ফ্ৰাইড ৰাইচ, মৰো মাজে মাজে লাট খোৱা। চোলাৰ বুটাম খুলি চাই যাব বুট আছে কিমান ছটফটত। বহুতে ভাবে আমি ফাল্টু ল'ৰা, আজি এজনীৰ বাবে পাগল, কাইলৈ অন্য এজনীৰ বাবে। প্ৰথমজনীক পালে জানো দ্বিতীয়জনীক চাওঁ? আৰে গোলাপ ফুল ভাল লাগে ভাবে আমি কি তগৰ ফুলৰ ফালে চাবও নাপায়? নাহৰ ফুল ভাল লাগে ভাবে আমি কি কলিকাতাৰ সুগন্ধক দুৰ্গন্ধ বুলি কওঁ? যিখিনি সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰে থাকে এনেকুৱা ফিলচফি। আমিতো বহল মনৰ মানুহ, ভাল লাগে যাকে তাকে য'তে ত'তে, কলেজত, বিয়া সবাহত, ফাংচনত। আমাৰ চকুততো সকলোৱে পৰে। প্ৰীতি জিন্তাৰ দৰে হাঁহিলে গাৰ গালত পিম্পল পৰে, ৰাণী মুখাৰ্জীৰ দৰে গাৰ ভগা মাত।
কফি ঘর ভঙ্গিমা হেয়ার স্টাইল ইত্যাদি 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 ঈশ্বর নাজানো তোমাক গোট আছে প্ৰভু আমিহে কাৰো কেলকুলেশ্যনত দুখ দুখ নকৰিবা বন্ধু যিবিলাক ছোৱালী আমাক ভাল নাপায় আমাৰ আফচোচ কৰিবলগীয়া কিনো আছে এক ৰাতি মদ খাম আড্ডা দিম চিগাৰেটৰ ধোঁৱাৰ দৌৰি যাব আফচোচ কৰিব লাগিব তেওঁলোকে আমাৰ দৰে প্ৰেমিক পায়ো যে এই ছোৱালী এবাৰ চাবান ধন্যবাদ ধন্যবাদ আপোনাৰ আটাইলৈ বৰ সহজ শব্দ ধন্যবাদ জনাই আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ